গাইজ ৱেলকাম বেক মাই চেনেল বয় অন লেন্স ব্লগছ। আজি এটা শুভ দিন। আজি হ'ল আমাৰ ঈদ আৰু সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই পবিত্ৰ ঈদে যেন সকলোৰে জীৱনত সুখ শান্তি আৰু উন্নতিৰে ভৰপূৰ কৰি দিয়ে আৰু কঢ়িয়াই লৈ আহে তাৰে কামনাৰে জনাইছোঁ মই নতুন এটা ভিডিঅ' লৈ। আজি মই গৈ আছোঁ নামাজ পঢ়িব, ঈদৰ নামাজ পঢ়িব গৈ আছোঁ। আৰু ঈদৰ নামাজ ঘৰত নপঢ়ে আৰু আমি সকলোৱে মিলি এটা ঠাইত আমি নামাজ পঢ়োঁ। চ' যাই গৈ আছোঁ, ঠাইটো দেখুৱাই দিম, চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হে গাইছ, ফাইনেলি আমি আহি পালোঁ ইয়াতে। আমাৰ ইয়াতে হ'ব আমাৰ ঈদৰ নামাজ। মই চাৰিওপিনে এবাৰ দেখাই দিছোঁ। চাওক সকলোৱে বহি আছে আৰু আমিও ইয়াতে পাৰিম নামাজ পঢ়িম এতিয়া। আৰু শেষ হোৱাৰ পিছত মই এবাৰ চাৰিওপিনে এবাৰ দেখাই দিম আৰু চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়ার করে দিব। জীবনের হিসাব মই আল্লাহর কাছে এতিয়া দেওয়া ভিতৰত লাগবে। সোমাম। তোমার রবকে আমরা যে ইবাদত করছি আমরা বলবো, হ্যাঁ আমার রবকে হে গাইছ, বহিছোঁ আমি ইয়াতে নামাজ পঢ়িবৰ কাৰণে। থাকার পরে সারা রাত এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই আৰু হোৱা অলপমান টাইম লাগিব। মোৰ লগত আছে মোৰ সৰু ভাইটি এটা আছে, ভাই দুটা আছে লগত। আৰু অলপ পিছতে নামাজ ষ্টাৰ্ট হ'ব। চ' ভিডিঅ'টো এতিয়া কাটি দিব লাগিব। তথাপি এবাৰ দেখাই দিছোঁ। কোনো আমল নাই, একটা আমল আমার মধ্যে কোথায় আছে আল্লাহ পছন্দ করছে বলে কি, বলে আমি শোয়ার সময় চ' নামাজটো শেষ হ'লে আকৌ লগ পাম।